তাই তো স্কুললৈহে গৈছে তাই নাইকিয়া কেনেকৈ সোনকালে যাতে তাইক বিচাৰি পায় এই মোৰ একমাত্ৰ প্ৰাৰ্থনা মই ফোন এটা কৰি খবৰ লওঁ Sir, মোৰ ভাই তাই প্ৰেগনেণ্ট আছে ছাৰ আপুনি তাই চিকিৎসা কৰিছে মই গম পাইছোঁ কিন্তু হঠাৎ কি হ'ল একো নাজানো ছাৰ আপুনি মুঠতে তাই সুস্থ কৰি দিয়ক ছাৰ চিন্তা নকৰিব মই আছোঁ ছাৰ নহয় তই ধৈৰ্য দাদা চব ঠিক হ'ব তই ধৈৰ্য ধৰছ দাদা মই এতিয়া মনাৰ কথা নকৈ দিছোঁ সকলোবোৰ ঠিক হ'ব হিমাংশে কামলো শনি বহুত সাহসী ছোৱালী আৰু একো হ'ব নোৱাৰে একো নহয় মই জানো নহয় ডক্টৰ আছে আৰু ভগৱান যেতিয়া লগত আছে তাইৰ একো হ'ব নোৱাৰে হে ভগৱান এবাৰ চকুৰে চালে মোৰ ভনী যদি জলদি ঠিক কৰি দে তুমি একো চিন্তা নকৰিবা একো নহয় তোমাৰ চাবা অলপ পিছতে তুমি মোক মাতিবা চিঞৰি মাতিবা আৰু মই দৌৰি আহিম তোমাৰ ওচৰলৈ তুমি মাথো সাহস নিদিওঁ ই চাই আছে দেই কণকে দেউজানি বিচাৰি পোৱাই নাই নেকি ইমান সময়লৈকে তাহাঁতি উভতি অহা নাই ক'ৰবাত কিবা অঘটন হৈছে নেকি বাৰু সি ফোনটো ৰিচিভ কৰা নাই নহয় হেই অৰ্ণৱে ফোন ৰিচিভ কৰিলে মানে কি কথা কোৱা নাই ভাইকে কথা পাতি কি ক'লে দেউজানি পালেনে পালে সিহঁত এতিয়া হস্পিটেলতে আছে বোলে তাই অপাৰেশ্যন কৰি আছে অপাৰেশ্যন কথা আকৌ কিহৰ অপাৰেশ্যন তাইতো এতিয়া সময়ো হোৱা নাছিল তেনেহ'লে কিহৰ অপাৰেশ্যন তাই মাক হ'বলগীয়া নাছিল জানো তাৰ পাছত আকৌ বা তাইক লৈ যাবি আৰু মই কি হ'ম এই সময়ত তোৰ ফুটুৱামিবোৰ বন্ধ কৰচোন মাত্ৰ ভগৱানক প্ৰাৰ্থনা কৰ যাতে সকলোবোৰ ভালে ভালে হৈ যায় বাৰু অৰ্ণৱৰ ভাইক আৰু কিবা কৈছে নেকি ইমান সময় কিয় লাগিছে কোনোচোন ওলাই নহা আহিব নহয় দাদা এইবোৰত অলপ সময় লাগেই তই ধৈৰ্য ধৰচোন আৰে সেইটো হৈও যাব কিন্তু মোৰ বাবে এই সময়বোৰ যে এক্সকিউজ মি ডক্টৰ আপোনাৰ ছোৱালী এজনী কৈছে ছোৱালী দাদা কংগ্ৰেচুলেশ্যন ৰত্নবা আপোনাৰ ভনীৰ ছোৱালী হৈছে ছোৱালী মাৰ কচম পৰীক্ষা তই মিঠাই খাব লাগিব যা যা মিঠাই খাই যা থেংক ইউ ডক্টৰ আপোনাৰ মিছেছৰ কেছটো বহুত কমপ্লিকেটেড আছিলে সেইটো মই তেওঁক বাৰে বাৰে কৈছোঁ সদায় এটা কথাই কৈছিল যে মাক আৰু বাচ্ছাৰ ভিতৰত এজনকহে বচাব পাৰিব কিন্তু তেওঁ বহুত এডামেট আছিলে কি তাইতো মোক সকলো নৰ্মেল আছিল বুলি কৈছিল কিন্তু এইবোৰ কথা আপুনি মোক কৈ আছে ডক্টৰ কওক কি হ'ল আই এম চৰি যিটো ভয় আছিল সেইটোৱে আপোনাৰ পত্নীক আমি বচাব নোৱাৰিম কি কৈছে আপুনি কি কৈছে ডক্টৰ
যিটো সঁচা সেইটোকে কৈছো সি ইজ ন' মোৰ নাম কি মানে আপোনাৰ মতে তাই নাই কি কৈছে আপুনি মোৰ পত্নী ক'ত মোৰ পত্নী ক'ত অনুবাবু কি হ'ল প্ৰথমতে ডক্টৰ ওচৰত বলিয়া হৈছে এই মোক কৈছে দেৱযানী বোলে আৰু নাই মোৰ সন্তান একো নালাগে মোক দেৱযানীক লাগে দেৱযানী ক'ত আছে তাই আই এম চৰি ডক্টৰ ডক্টৰ কি হ'ল নকওঁ কেলে ডক্টৰে কৈছে দেৱযানী বোলে আৰু নাই কৈছো মোৰ দেৱযানীক নাপাওঁ চব জ্বলাই দিবি
বনাই তাইক ৰখাব নোৱাৰিলেও দেৱজানী গুচি গ'ল। কি হলো? নাই একো হোৱা নাই। জেঠাইক এতিয়া কথাবোৰ কেনেকৈ কওঁ? লাচিত অৰ্ণৱলৈ তই ফোন কৰিছিলে নি? ফোন কৰিছিলোঁ ছোৱালীজনী কি ছোৱালী এজনী হ'ল আৰু তই এই ভাল খবৰটো মোক এতিয়ালৈকে জনোৱা নাই। কি যে মানুহ নহয় তই। নহয় মানে কি নহয় মানে? লগা অৰ্ণৱক ফোনটো লগাচোন। এতিয়া নালাগে নেকি? কিয় নালাগে? লগা। মানে দেৱজানী ঢুকাল। কি কি অমংগলীয়া কথাবোৰ কৈ আছ তই? চব সময়তে খালি ধেমালি, তাকো এনেকুৱা সময়। মই ধেমালি কৰা নাই আৰু জেঠাই। ছোৱালীজনী জন্ম হোৱাৰ পিছতে বোলে দেৱজানী ঢুকাই থাকিল। শুনি মোৰো বিশ্বাস হোৱা নাছিল, কিন্তু এয়াই সঁচা কথা জেঠাই। জেঠাই কি কৈছিল দেৱজানী আৰু তাই ছোৱালীজনী? তাই ঠিকে আছে দেউতা, কিন্তু দাদা ছোৱালীজনী চাবই নিবিচাৰে। তাৰ অৱস্থাটো খুবেই বেয়া দেউতা। মই তাক চাই থাকিব পৰা নাই। বেলেগক কৰে দেউতা লগত থাক। দেউতাক নাচালে নহ'ব নহয়। মই সপোন দেখিছিলোঁ আমি সকলোবোৰ এদিন একেলগে সেইখন ঘৰতে থাকিম, কিন্তু সকলোবোৰ সপোন হয়। তাই আমাক সকলোকে এৰি গুচি গ'ল।